নমস্কাৰ বন্ধু বান্ধৱীসকল, শ্ৰী শ্ৰী ৰাস মহোৎসৱলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাজুলীবাসীৰ লগতে তথা অসমবাসীৰ সকলো ৰাইজকে আমি আমাৰ বালিচাপৰি ৰাসলৈ স্বাগতম জনাইছোঁ। বালিচাপৰিত এবাৰ খ্যাত সিদ্ধাৰ্থ ভট্টাচাৰ্য আহিব আৰু মোহন আহিব, যিটোৰ নাম ডিভিটি কাউণ্ট, তেখেতো আহিব। আমাৰ বালিচাপৰি ৰংগমঞ্চত তেখেতলোকে অভিনয় কৰিব। সকলোৱে আহিব চাব তেখেতলোকৰ অভিনয়। নিমাতী পাৰঘাট হৈ অহাৰ মেইন ৰাস্তা এইটো ৰাস্তা দি আপোনালোক চিধা মেইন ৰাস্তা দি আহি আমাৰ বালিচাপৰিত উপস্থিত হ'ব পাৰিব। উপস্থিত হৈ আমাৰ যি ৰাসৰ যি ৰংগমঞ্চ তাত পাবহি। আমি বালিচাপৰিত আহি উপস্থিত লৈ আপোনালোকে চাওক, এখন চাইনবোৰ্ড আছে, মোহন সকলোখিনি ফটো আছে আৰু আহি আমাৰ অকণমান পিছলৈ আহি চিগনেলটো আপুনি টাৰ্ণিং লৈ অকণমান নামনিলৈ আহি পেলাই আমাৰ ৰংগমঞ্চখন আছে। ৰংগমঞ্চত আপোনাৰ তাতে ৰাস মহোৎসৱ পতা হ'ব। অকণমান আপুনি অলপ নামনিলৈ গৈ এইখিনিতে এইখন লোকেশ্যনতে আপোনালোকৰ ৰাস মহোৎসৱ আমাৰ পতা হ'ব। এইখিনিতে আপোনালোক আহিব চাবহি। এয়া আমাৰ হল হয়, ৰংগমঞ্চ হল হয়, তাত পাতিব। মই যিখন আমাৰ চাইনবোৰ্ড লগোৱা হৈছে, বালিচাপৰি আমাৰ যি তিনিআলিৰ চাইনবোৰ্ড লগোৱা হৈছে, তেখেতলোকৰ কোন কোন আহিব সকলোখিনি ফটো তাতে আপলোড কৰি পেলাই ফ্ৰেমত অলৰেডি ন'টিছ কৰা হৈছে। হ'ল তেখেতলোকৰ চাইনবোৰ্ড এয়া দেখক, ৰাকেশ আৰু কে মোহন সকলোখিনি আহিব। ইয়াতে চাইনবোৰ্ড লগোৱা আছে, কে ফটো ইয়াত দেখিছে। শ্ৰী শ্ৰী সম্পূৰ্ণ ৰাসলীলা যিখন চাইনবোৰ্ড লগোৱা আছে, ইয়াতে সকলোখিনি ফটো আপলোড কৰা হৈছে। আহিব সকলোৱে ৰাস উপভোগ কৰিবহি। কামনা কৰিলোঁ যাতে সকলোৱে আহি পেলাই আমাৰ ৰাসখনি চাই আপ্লুত হয়, তাৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ। মোৰ ফেচবুকৰ জৰিয়তে সকলোখিনি আহিব চাব আৰু ভাল লাগিলে মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে সকলো অসমবাসী ৰাইজে মোৰ এই ভিডিঅ'টো সকলোৱে পায় আৰু যাতে মাজুলীত আহি পেলাই ৰাস চাইহি